গুড মৰ্ণিং অসম। এই পৰিৱেশটো চাই হয়তো বহুতে ধৰিব পাৰিছে মই কোনডোখৰ ঠাইলৈ গৈছোঁ, আৰু যিসকলে ধৰিব পৰা নাই সেইসকলে মোৰ এই মিনি ব্লগটো চাই থাকিব, আৰু আপোনালোকে তেতিয়া নিশ্চয় গম পাব মই কোনডোখৰ ঠাইলৈ গৈছোঁ। আচলতে এই ঠাইডোখৰ মোৰ বহুত মৰমৰ, বহুত প্ৰিয়, মোৰ বহুত আৱেগ জড়িত হৈ আছে, যিহেতু এই ঠাইডোখৰতে আমি আমাৰ ভালপোৱাৰ প্ৰথম ডেট আমি এই ঠাইডোখৰতে আৰম্ভ কৰিছিলোঁ। আৰু বহুতে হয়তো বহুত ধৰণৰ জেগা লগ কৰিবলৈ যায় নিজৰ প্ৰিয়সীক বা নিজৰ প্ৰিয়জনক, কিন্তু আমি দুয়ো প্ৰথমবাৰৰ বাবে এই ঠাইডোখৰতে আমি লগ হৈছিলোঁ, আৰু সেইকাৰণে এই ঠাইডোখৰ আমাৰ বাবে বহুত বিশেষ, একো বুজাব নোৱাৰোঁ মানে কেনেকুৱা ধৰণৰ, সেইটো হয়তো আপোনালোকে নিশ্চয় বুজি পাব মই নক'লেও। এই ঠাইডোখৰ চাওকচোন, ইমান ধুনীয়া লাগিছে পৰিৱেশটো, আৰু আপোনালোকে নিশ্চয় গম পাইছে মই কোনডোখৰ ঠাইলৈ আহি আছোঁ। হয়, আমি গোলাঘাটৰ অৱস্থিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ আমি আহি আছোঁ, আৰু বহুত দিনৰ পৰা আমি আহিম বুলি ভাবি আছিলোঁ যিহেতু, কিন্তু আমাৰ বিশেষ কিছুমান অসুবিধাৰ কাৰণে আমি আহিব পৰা নাই। আমাৰ ঘৰ আচলতে নিচেই কাষৰত যদিও আমি আহিব পৰা নাই, যিহেতু ভগৱানৰ ওচৰলৈ তেওঁ নিমন্ত্ৰণ আচলতে জনাব লাগিব, আমাৰ কপালত আচলতে লিখা থাকিব লাগিব যে তেওঁৰ ওচৰলৈ আমি কেতিয়া যাব লাগিব, আমি ঠিক সেই সময়কণতহে আমি তেওঁক লগ পাবলৈ বা তেওঁক লগ ধৰিবলৈ আমি যাব পাৰোঁ। আচলতে আজিয়ে চাগে আমাৰ দিন আছিলে, সেয়ে আহিলোঁ, আৰু এই দেখিছেনে পৰিৱেশটো কিমান ঠাণ্ডা, আৰু ইয়াৰ পাৰ্কিঙৰ পৰিৱেশ, ইয়াত এখনো গাড়ী নাই যিহেতু, আৰু লগতে দোকান বজাৰো বৰ বিশেষ খোলা নাই আমি যিটো সময়ত পাইছোঁহি, আৰু এয়া দেখিছে লাহে লাহে আমি দুই এজন মানুহো লগ পাব ধৰিছোঁ, আৰু পৰিৱেশটো বৰ ঠাণ্ডা হৈ আছে। কিন্তু ভাদ মাহত আপোনালোকে এইটো পৰিৱেশ দেখিবলৈ নাপায়, যিহেতু আঠখেলীয়া নামঘৰত যথেষ্ট ভিৰ হয়। আৰু এয়া আমি দোকানৰ পৰা কিছুমান বস্তু ল'লোঁ, আৰু এয়া দোকানখনৰ পৰা আমি লৈ ল'লোঁ ধূপ চাকি তেনেকৈ যিখিনি দৰকাৰী বস্তু, সেয়া লৈ আমি নামঘৰলৈ বুলি ওলাই আহিছোঁ। সেয়া আমি গৈ আছোঁ নামঘৰৰ এই পৰিৱেশটোত চাওকচোন, সেই কৃষ্ণচূড়াজোপা চাওক, ইমান ধুনীয়া কৃষ্ণচূড়াজোপা, আৰু এই বহাগ মাহৰ মানে গোটেই পৰিৱেশটো গছে বনে মানে গোটেইখন বৰ ধুনীয়া হৈ থাকে, মানে বিনন্দীয়া, আৰু মানে ইয়াৰ ক'বলৈ কোনো মানে ভাষাই নাই। এয়া দেখিছেনে ইয়াৰ পৰিৱেশটো ইমান ভাল। আচলতে কি জানেনে, ভগৱানৰ ঠাইলৈ আহিলে মনটো বৰ শান্তি লাগে, আৰু লগতে এনেকুৱা এটা শান্তি পৰিৱেশ দেখিলে বৰ ভাল লাগি যায় নিজৰ মনটো, আৰু সেয়েহে ভাবিলোঁ মই আপোনালোককো দেখুৱাই দিওঁ এই পৰিৱেশটো কিমান যে নিজান আৰু কিমান এটা ভাল লগা পৰিৱেশ, সেয়েহে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু যিসকলে চাই আছে মোক এটা কমেণ্ট কৰি দিব আৰু লাইক কৰি দিব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব, যিহেতু আৰু আপোনালোকে যদি আৰু কিছুমান ভিডিঅ' লাগে মোক জনাব, মই দিবলৈ চেষ্টা কৰিম। নামঘৰৰ ভিতৰৰ পৰিৱেশ, ইয়াত বহুতো মেৰামতি কাম চলি আছে, আৰু কিছুমান নামঘৰৰ কাম হৈ আছে, যিহেতু এতিয়া বৰ বিশেষ ভিৰ নহয় সেইবাবে, কাৰণ ভাদ মাহলৈকে এইখিনি গোটেইখিনি আজৰি কৰিব লাগিব। এয়া চাওকচোন ইমান ধুনীয়াকৈ ইয়াত পানীৰ ব্যৱস্থা আছে, আৰু লগতে ইয়াত আমাক চেণ্ডেল খুলিবলৈ এটা ষ্টেণ্ড আছে বুলি এই ককাজনে আমাক কৈ দিছে, আৰু সেয়েহে আমি এই চেণ্ডেল খুলিবলৈ বুলি আমি ষ্টেণ্ডলৈ আহিলোঁ। আৰু এয়া দেখিছেনে বৰ ধুনীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰিছে, আৰু ইয়াৰ এই মেইন নামঘৰ ভাগৰ এই ওপৰখিনি চিলিং লগাব, সেইবাবে ইয়াত একো বন্তি প্ৰজ্বলন বা তেনেকুৱা শৰাই দিয়া একো হোৱা নাই ইয়াতে কাম চলাইছে তেওঁলোকে। আৰু সেয়েহে, আৰু লগতে আমি একপি ফটো মাৰিলোঁ দেই, বৰ বিশেষ মানে কি আমাৰ এওঁ বৰ ফটো মাৰি ভাল নাপায়, কিন্তু বহুত জোৰ কৰি ফটো এখন মৰা হ'ল। আৰু লগতে ইয়াৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই দিওঁ। ইয়াত দেখিছেনে পুখুৰীটো, আপোনালোকে যিসকলে আহিছে সেইসকলে জানেই, হ'লেও মানে আৰু মই অকণমান দেখুৱাইছোঁ আপোনালোকক। পানীখিনি বৰ ভাল হৈ থকা নাই, কিবা সেউজীয়া ৰঙৰ হৈ গৈছে, পানীটো বেয়া হৈ গৈছে আচলতে। আৰু এয়া চাওকচোন নামঘৰৰ পৰিৱেশটো কিমান নিজান আৰু কিমান ভাল লগা এটা পৰিৱেশ হৈ আছে, চাৰিওফালে সেউজীয়া, আৰু মানুহো বৰ বিশেষ ইমান ভিৰ নাই। সেয়েহে যিসকলে আহিম বুলি ভাবি আছে এনেকুৱা